নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ ইউটিউব চেনেল GC ব্লগলৈ আপোনালোকক স্বাগতম। আপোনালোকে চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ একেবাৰে নকৰিব। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে এয়া মই গৈ আছোঁ ৰাজস্থানৰ 72 নম্বৰ হাইৱে দি। তো আপোনালোকেতো দেখা পায়ে আছে, দুই পিনে আপোনাৰ মৰা শিলৰ ডাঙৰ ডাঙৰ পুৰণা বুঢ়া পাহাৰ। তো এই পাহাৰবিলাকত কোনো ধৰণৰ ডাঙৰ গাছ গছনি একোৱেই নাই, মানে জীৱ জন্তু মই কমেই দেখা পাই আছোঁ এতিয়ালৈকে। তো আপোনালোকে চাই থাকক, আমাৰ ভিডিঅ'টো শেষত জনাব। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বুলি আশা থাকিল আপোনালোকলৈ। জীৱ জন্তু বুলি কওঁতে মোৰ ভুল হ'ব, মানে মই দেখাইছোঁ কেইটামান কুকুৰেই দেখা পালোঁ। কুকুৰ, মাজে মাজে দুই এটা গৰু দেখা পাইছোঁ, কিন্তু বেছি নাই। মানে মই এইটোহে গৰু কৈছোঁ দেই, আপোনালোকে আৰু ভুল নাভাবিব যে জীৱ জন্তু নোহোৱাকৈ ক'ত থাকিব পাৰিব। মই এতিয়া আছোঁ গুজৰাটৰ এডলাছ টেম্পল। এইটো গোটেই আণ্ডাৰগ্ৰাউণ্ড হয়, তললৈকে আমি যাম। আহক আমি চাই আহোঁ। টেম্পলটোৰ ওপৰত গাৰ্ডেন আৰু আণ্ডাৰগ্ৰাউণ্ড হয়, মাটিৰ তলত আছে মন্দিৰটো। তো মই এতিয়া লৈ গৈ আছোঁ আপোনালোকক তললৈকে, যিমানখিনি পাৰি দেখুৱাবৰ কাৰণে। ব'লক আমি চাওঁ ভিডিঅ'টো। এইটো গোটেই শিলৰে হয়, বহুত পুৰণা শিলেৰে কাটা চিৰি এইবিলাক। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হয় এইটো। আৰু এনেকুৱা মন্দিৰ আমাৰ অসমত মই দেখাততো নাই, আছে কিন্তু যদিও আছে, কিন্তু এইটোৰ নিচিনা নহয়। সেইটোৰ বিশেষত্ব মই আপোনালোকক পিছলৈকে যদি বুজাব পাৰোঁ, যদি সময় পাওঁ তেতিয়াহ'লে নিশ্চয় বুজাই দিম আপোনালোকক। এইটোৰ মানে এটা ষ্টৰি আছে, চাই ল'ব। বহুত প্ৰাচীন যুগৰ হয়। তো এইটো এটা বহুত ডাঙৰ কুঁৱা হয়, তলত কুঁৱাৰ নিচিনা, তাৰ ওপৰত নেট থৈ দিছে আপোনাৰ লোহাৰ গ্ৰিল। বাপৰে বা, ইমানে শিলেদি কাটি বনোৱা ডিজাইন। আজিৰ পৰা প্ৰায় কিমান পুৰণা মন্দিৰ, তো কেনেকৈ বনাইছিল ভাবক। আজি আৰ্কিটেক্টে এইবিলাক বিচাৰি নাপাব চাগে কেনেকৈ বনাইছিল। ক'তো প্লাষ্টাৰ নাই, অকল শিলৰ ওপৰত শিল বহাই থৈ পেলাই বনোৱা মন্দিৰ এইটো। তো আপোনালোকে যদিও কমপ্লিট বুজি নাপায়, তথাপিও আপোনালোকে মই কৈ দিছোঁ, মই যিখিনি দেখা পাই আছোঁ।